Hello friends, welcome to my channel. আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম। আজি মই আপোনালোকৰ আগত আন এক ভিডিঅ' লৈ আহিছোঁ। আপোনালোকক মই দেখুৱাম আজি আন্দামানলৈ আমি যাম। বহুত দিনৰ পৰা যেটো প্ল্যানিং কৰি আছিলোঁ কিন্তু প্ল্যানটো সাকসেস হোৱা নাছিলে। ফাইনালি প্ল্যানটো সাকসেস হ'ল। আজি গৈ আছোঁ, ভিডিঅ'লৈ আগলৈ চাই থাকক। আমি ডিব্ৰুগড় এয়াৰপৰ্টলৈ গৈ আছোঁ। আমি কালি আজি ৰাতিপুৱা ফ্লাইট থকাৰ কাৰণে কালি আহিলোঁ, দাদাৰ ৰুমতে থাকি দিলোঁ। ঠাণ্ডাটো অলপ অলপ পৰিছে, ইমানো নহয় বাৰু। অকণমান চিপচিপকৈ বৰষুণ দিছে। এতিয়া ফ্লাইট ডিলে কৰে নে কিয়ে নে, তথাপিতো গৈ আছোঁ আৰু চাওঁ কি হয়। আমি এয়াৰপোৰ্ট পাবলৈহি হৈছে আৰু দেই, বেছি দেৰি নাই। পাই গ'লোহি আমি এয়াৰপোৰ্ট। আমি ফ্লাইটৰ ভিতৰতে বহিবলৈ গৈছোঁ। আপোনালোকক কিছুমান বস্তু দেখুওৱা নহ'ল, যিহেতু ইয়াত এলাউ নকৰে, বা আৰু ভিন্দু। আৰম্ভ কলকাতালৈ বুলি। এয়া চাওক, বাহিৰৰখন দেখুৱাই দিছোঁ। ডাৱৰৰ মাজে মাজে আমি গৈ আছোঁ। ইমান ধুনীয়া লাগিছে ডাৱৰবোৰ দেখিবলৈ। সেয়া একদম আমনি লগা সময় এইখিনি সময়। ফ্লাইটত বহি থকা কামটো বহুত আমনি পাওঁ মই, একদম পচন্দ নহয়, তথাপিতো উপায় নাই আৰু। সবচে বেষ্ট ট্ৰেইনত গ'লেই ভাল লাগে, ফূৰ্তি কৰি মেলি। আমি লেণ্ড কৰি আমি ফ্লাইটৰ পৰা নামিছোঁ। এয়া পুৰা কলকাতা, ধুনীয়া বতৰ কৰি আছে। চাওক ধুনীয়া, ভাল বতৰ কৰিছে। ভাল বতৰ কৰি দিলে অলপ মনটোও ভাল লাগি আহে। গৰমো ইমান পৰা নাই, ভালেই। বাছখন পুৰা ফুল হৈ গ'ল দেখোন। আমি নেক্সটখনলৈ ৰখিব লাগিব তেন্তে। চাৰিওফালে এয়াৰপৰ্টটো এবাৰ দেখাই দিম। আমাৰ বাছ আহি গ'ল, আমি এতিয়া উঠিম বাছত। সেই লাষ্টৰটোতে বহোঁগৈ আৰু গোটেইকেইটা একেলগে বহিব পাৰিম। লাষ্টৰটোতে যাওঁগৈ। ভিন্দু অকলে হৈ গ'ল, আমাৰ লগত নাপালেই বহিবলৈ। এয়া চাওক, বাছৰ ভিতৰৰ পৰা এবাৰ দেখাই দিলোঁ। এয়া আমি গৈ আছোঁ। দাদা ৰখিয়ে আছে চাগে। আমাৰ ফ্লাইটখন অকণমান দেৰি হ'ল পাওঁতে, ঘূৰাই ঘূৰাই ইমান অহা যেন লাগিলে। আমি এয়াৰপৰ্টৰ ভিতৰত সোমাই গ'লোঁ। এবাৰ কোনটো বেল্টত দিয়ে জানো আমাৰ বেগবোৰ। 6 নম্বৰ বেল্টত দিব চাগে। তালৈ গৈছোঁ এতিয়া, চাওঁ তাতে দিয়ে নে নিদিয়ে। সেয়া 6 নম্বৰ বেল্ট, তাতে দিছে। বলা বলা, তাতে দিছে।
এইটো আমাৰ বেগ আহি গ'ল। বাহিৰত ওলাই গৈছোঁ। দাদা বাহিৰত ৰখি আছে নাই জানো, ফোন কৰিব লাগিব, পালেহি নাই। আমি 3 নম্বৰ গেটত ৰখি আছোঁ। দাদা পাই গ'লহি। এয়া হিৰো দাদা আহি গ'ল। বেগবোৰ গাড়ীত ভৰাই লৈ এতিয়া গৈ আছোঁ। এয়া এয়াৰপৰ্টৰ বাহিৰত ইমান ধুনীয়া লাগিছে। কলকাতা চিটি বহুত চফা আৰু ধুনীয়া। এতিয়া আমি দাদাৰ ঘৰলৈ গৈ আছোঁ, পামগৈ আৰু এয়াৰপৰ্টৰ ওচৰত। এয়া দাদাৰ ঘৰত সোমাই গ'লো, শ্যাম বিহাৰ। খোলা আছে। ফাইনেলি দাদাৰ ঘৰত সোমাই গ'লো আমি। আজিলৈ বাই বাই। আহোঁ, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব। আৰু নেক্সট ভিডিঅ' কাইলৈ দি আছোঁ। কাইলৈ আমি আন্দামানলৈ যাম, আপোনালোকে চাই থাকিব।